প্ৰধানমন্ত্ৰী শ্ৰম নিধি যোজনাৰ অনলাইন ইতিমধ্যে আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে অনলাইন আবেদন কৰা নাই, এতিয়াই কৰি লওক। প্ৰধানমন্ত্ৰী শ্ৰম নিধি যোজনাৰ এই স্কিমটোৰ জৰিয়তে চৰকাৰে বছৰি ৬,০০০ টকাকৈ প্ৰদান কৰে, যে ২,০০০ টকাকৈ দুমাহৰ মূৰে আপোনালোকক কিস্তি হিচাপে চৰকাৰে আপোনালোকক প্ৰদান কৰি আহিছে। PM কিষাণ নিধিৰ যোজনাৰ ডাঙৰ আপডেটটো চৰকাৰে ঘোষণা কৰিছে যে 2023 আৰু 31 বৰ্ষলৈকে এই স্কিমটো আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত লৈছে। আপোনালোকে এই স্কিমটোৰ জৰিয়তে ৬,০০০ টকাকৈ লাভ কৰিব পাৰিব। যদি আপুনি এজন খেতিয়ক হিচাপে এই ৰেজিষ্ট্ৰেশ্যনটো যদি এতিয়ালৈকে কৰা নাই, এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। যিসকলে মাটি নিজৰ নামত নাই, তেওঁলোকে এই সুবিধাটো লাভ কৰিব নোৱাৰিব, কাৰণ আগতে দেউতাকৰ নামত মাটি পুতেকে অনলাইন কৰি এই আঁচনিটো লাভ কৰিছিল। এতিয়া নিজৰ নামত সকলোবোৰ মাটি বাৰী নিজৰ নামত লাগিব, আৰু যদি নহয় বা তেনেধৰণে যদি অনলাইনটো ৰেজিষ্ট্ৰেশ্যন কৰি দিয়ে, হয়তো ৰিজেক্ট হৈ যাব পাৰে। আহক আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কি কি ডকুমেণ্ট লাগিব বা অফলাইন কেনেকৈ ফৰ্মখন ফিল আপ কৰি পেলাই আপুনি জমা দিব লাগিব বা অনলাইন কেনেকৈ কৰিব লাগে, এই সকলোখিনি মই আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে দেখাই দিম। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। নিজৰ মোবাইলতে গুগলত গৈ পেলাই ছাৰ্চ কৰিব, নহ'লে ডেস্কটপত ছাৰ্চ কৰিব PM কিষাণ বুলি। PM কিষাণ বুলি ওলোৱাৰ পিছত আপোনালোকৰ এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত দেখুওৱাৰ দৰে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ এটা ইণ্টাৰফেচ আকৌ ওলাব। ইয়াৰ পিছত আপুনি ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, আপুনি যদি গাঁৱৰ হয়, গাঁৱত বসবাস কৰে, তেওঁলোকে ৰুৰেল দিব। যদি চহৰত বসবাস কৰে, আৰবান দি পেলাই ক্লিক কৰিব। ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো আপুনি ইয়াত এণ্টাৰ কৰিব আৰু মোবাইল নম্বৰটো, আধাৰ লগত যিটো মোবাইল নম্বৰ লিংক আছিলে সেইটো এণ্টাৰ কৰিব। আৰু ষ্টেট চিলেকশ্যন কৰিব আছাম, আৰু ইয়াত কেপচাৰটো যিটো ছাইডত আছে সেই কেপচাৰটো দি পেলাই গেট OTPত ক্লিক কৰিব। যিটো মোবাইল নম্বৰ দিছিলে তাত এটা OTP যাব, সেই OTPটো দি পেলাই এই কেপচাৰটো দি ছাইডত আপুনি ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আধাৰ লগত যিটো মোবাইল নম্বৰ লিংক আছে তাত এটা OTP যাব। সেই OTPটো ছাবমিট কৰিবলৈ আপুনি ইয়াত কেপচাৰ দিব লাগিব ছাইডত। এই কেপচাৰটো ক্লিক কৰিব, ক্লিক কৰি কেপচাৰটো দিব। ইয়াৰ পিছত OTPটো যিটো ৰিচিভ হৈছিলে মোবাইলত, সেইটো ইয়াত OTPটো ইয়াত ভেৰিফাই কৰিব। ভেৰিফাই কৰি পেলাই ভেৰিফাই আধাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণে এখন ফৰ্ম আহিব। এইখন ফৰ্ম আপুনি ফিল আপ কৰিব লাগিব অনলাইনত। কেনেদৰে ফিল আপ কৰিব মই দেখাই আছোঁ। আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট আপোনাৰ যিটো হয়, নগাঁও হয়, মৰিগাঁও হয় দিব। ছাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। আপোনাৰ ছাব ডিষ্ট্ৰিক্ট যি পৰিব সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ ব্লকটো যি পৰিব সেইটো ইয়াত চিলেক্ট কৰিব, আৰু আপোনাৰ ভিলেজ গাঁও যি পৰিব সেইটো ইয়াত চিলেক্ট কৰিব পাৰে। তাৰপৰা আহি গ'ল আপোনাৰ কেটেগৰী আপুনি ST, জেনেৰেল, SC, OBC যি হয় সেইটো আপুনি ইয়াত ক্লিক কৰিব। জেনেৰেল বা আদাৰত ক্লিক কৰিব পাৰে। ইয়াৰ পিছত আপোনাৰ ফাৰ্মাৰ টাইপটো স্মল আৰু আদাৰ, আপুনি যিটো স্মল হ'লে স্মল দিব আৰু আদাৰ হ'লে আদাৰ অপশ্যনত ক্লিক কৰি পেলাই দিব। আৰু এইখিনি যিখিনি আপোনাৰ আধাৰত অট'মেটিক লৈ ল'ব, ফাদাৰ নেম আৰু ডেট অফ বাৰ্থ, পিনক'ড। স্ক্ৰল ডাউন কৰি তললৈ আহিব। ইয়াত দেখিব যে PM কিষাণ মানধন যোজনা। ইয়াত যদি আপুনি স্কিমটো জাপ কৰি আছে তেনেহ'লে য়েছ দিব, নহ'লে ন' দিব। ইয়াৰ ওপৰ অপশ্যনটো ছিংগুল আৰু জইন একাউণ্ট দেখুৱাই হৈ আছে অপশ্যনত। আপোনাৰ যদি পটাখন যদি আপুনি ছিংগুল হৈ থাকে, কোনো ফেমিলিৰ লগত লিংক নাথাকে, তেতিয়াহ'লে ছিংগুল একাউণ্ট দিব, আৰু যদি জইন হৈ থাকে তেতিয়া জইন একাউণ্টত ক্লিক কৰিব। ইয়াৰ পিছত এড অপশ্যনত ক্লিক কৰিব। এড অপশ্যনত ক্লিক কৰাৰ পিছত এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত ছাৰ্ভে আৰু খাতা নম্বৰ, আপোনাৰ পটাৰ যিটো নম্বৰ সেই পটাৰ নম্বৰ ইয়াত দিব, আৰু দাগ আৰু খেচাৰা নম্বৰ, এই দাগ নম্বৰটো ইয়াত এণ্টাৰ কৰিব। তাৰপৰা এৰিয়া, আপোনাৰ মাটিকালি কিমান আছে সেই এৰিয়াটো ইয়াত ভৰাই দিব, কেইবিঘা আছে। ইয়াৰ পিছত আছে লেণ্ড ট্ৰেন্সফাৰ ষ্টেটাছ, আপোনাৰ মাটি কেতিয়া ট্ৰেন্সফাৰ হৈছিলে, যিটো অপশ্যন হয় আপুনি সেইটো দি দিব। ইয়াৰ পিছত আপোনাৰ মাটিটো কেনেকৈ আহিছে আপোনাৰ নামলৈ সেইটো আপুনি ইয়াৰ ডিটেইলছখিনি দিব লাগিব। ইয়াত আপুনি যদি কিনিছে সেইটো পাৰ্চেছ অফ দ্য লেণ্ড সেইটো আপুনি দিব পাৰে, এইটোতো অপশ্যন ক্লিক কৰিব। যদি আপোনাৰ দেউতাৰ জীৱিত হয়, তেওঁ দেউতাৰ দ্বাৰা আপুনি পাইছে মাটিটো, সেইটো আপুনি ইয়াত দিব পাৰে। ডেট অফ ফাদাৰ সেইটো অপশ্যন দিব পাৰে। ইয়াৰ পিছত আহিব যে লেণ্ড এণ্ড ভিজিটিং, আপোনাৰ যিটো মাটিৰ ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা আপোনাৰ নামত আহিছে সেইটো আপুনি ইয়াত ডেট দিব লাগিব। যদি নাজানে যিকোনো এটা আইডিয়া কৰি আপুনি দি দিব। পাটা নং, যদি পাটা নং আছে য়েছ দিব, নহ'লে ন' দিব। ইয়াত আইডেণ্টি অফ প্ৰিভিয়াছ অ'নাৰ, আধাৰ নম্বৰ, আপোনাৰ যদি মাটিৰ নামটো আপোনাৰ নামত আছে সেই আধাৰ নম্বৰটো আপুনি এণ্টাৰ কৰিব। এণ্টাৰ কৰি এড অপশ্যনত ক্লিক কৰিব।
ইয়াৰ পিছত আপোনাৰ যিটো মাটিৰ ডিটেইলছ, যিখন আপোনাৰ জমানবন্দী থাকে, আপোনাৰ মাটিৰ সম্পূৰ্ণ ডিটেইলছখিনি সেইখনতে থাকে। আপুনি ইয়াত 200 KB ভিতৰত আপুনি ফাইলটো আপডেট কৰিব লাগিব। 200 KB ভিতৰত দি পেলাই আপুনি ছেভ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ অলৰেডি ছাকচেছফুল দেখাব। ইয়াৰ পিছত আপুনি অনলাইনটো কৰাৰ পিছত অফলাইনো আপুনি ফৰ্ম জমা দিব লাগিব গাঁও সেৱকৰ ওচৰত। অফলাইন কেনেকৈ জমা দিব মই ফৰ্মখন এইখন দেখাই আছোঁ। এইখন ফৰ্ম আপুনি ফিল আপ কৰি ল'ব। ফিল আপ কৰি লোৱাৰ পিছত আপোনাৰ এই ফৰ্মখনৰ যিখন লাষ্ট পেজ, এই ফৰ্মখনত আপুনি 4টা ছিগনেচাৰ ল'ব লাগিব, ছিগনেচাৰ আৰু ষ্টাম্প ল'ব লাগিব। প্ৰথম আপুনি গাঁও প্ৰধান বা গাঁও মুৰব্বী যেনে গাঁওবুঢ়া তেখেতৰ লাগিব। ইয়াৰ পিছত লাগিব আপোনাৰ লাট মণ্ডল, তাৰপিছত আহিব কৃষি বিষয়া, তাৰপিছত আহিব আপোনাৰ যে ৰাজহ চক্ৰৰ যিজন বিষয়া তেখেতৰ চিল আৰু মোহৰ ইয়াত দিব লাগিব। দি পেলাই ফৰ্মখন আপুনি ফৰ্মখন ফিল আপ কৰি সম্পূৰ্ণ ইয়াত আধাৰ কাৰ্ড আৰু বেংক পাছবুক আৰু যিখন আপোনাৰ খাজানা জমানবন্দী কপি সেইটো সম্পূৰ্ণখিনি গাঁঠি দি আপোনাৰ যিজন গাঁও সেৱক তেখেতক গতাই দিয়ক। তেখেতে সম্পূৰ্ণ চাব, চাই পেলাই যদি আপোনাৰ সম্পূৰ্ণ কাগজ পাতি ঠিকে থাকে তেনে এপ্ৰুভ কৰি ল'ব। এপ্ৰুভ কৰি দিয়াৰ পিছত আপোনাৰ সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যনটো ছাকচেছফুল দেখাব। ইয়াৰ পিছত আপুনি 2000 টকা প্ৰতিমাহে লাভ কৰিব পাৰিব এই আঁচনিটোৰ দ্বাৰা। এইখিনি আছিল মোৰ ভিডিঅ'টো। শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।